এতিয়ালৈকে তোমাৰ 6টা গানৰ ডিৰেকশ্যন মই অলৰেডি কৰিলোঁ য়েছ মানে এইটো অন দ্য ৱেত আছে আৰু ৰিলিজ হ'ব আৰু আজি সেই তেনেকুৱা এটা গানৰ প্ৰমোশ্যনতে আহিছোঁ আৰু বহাগ বিহুলৈকে 3টা প্ৰজেক্ট অলৰেডি কথা পাতা আছে ডিৰেকশ্যন গতিকে হিমাশ্ৰী মানে এইখিনিতে যিসকল কণ্ঠশিল্পীয়ে আমাৰ ওপৰত ভৰসা কৰিছে একদম মই নিউ কামাৰ দিয়াচোন মই বৰ্তমান নাজানিছিলোঁ একো নাচিব জানিলেই যে গান এটা ডিৰেকশ্যন কৰিব পাৰিব বা গান এটা কোৰিঅ'গ্ৰাফি কৰিব পাৰিব সেইটো সহজ কথা নহয় সেইটো মানে সত্য নহয় মানে বহুত জানিব লাগিব তুমি কেমেৰা এংগল জানিব লাগিব তুমি মেকআপৰ বিষয়ে জানিব লাগিব কষ্টিউমৰ বিষয়ে জানিব লাগিব এভৰিথিং জানিব লাগিব আৰু এজ এ নিউ কামাৰ সেইখিনিত মই খুব চেলেঞ্জিং আছিলোঁ মানে ইমান মানে টেকনিকেলো চেলেঞ্জ আছোঁ মই বহুত এতিয়াও আছোঁ কিন্তু যি কেইগৰাকী কণ্ঠশিল্পীয়ে মোৰ ওপৰত বা অপূৰ্বৰ ওপৰত আমাৰ টীমটোৰ ওপৰত ভৰসা কৰি লাখ টকা যে ইনভেষ্ট কৰিছে নহয় জানো এইটো ডাঙৰ কথা নহয় জানো এটা গান কৰা মানে আজিৰ তাৰিখত 1 লাখ টকা মিনিমাম লাগিবই সেইটো যে মোৰ ওপৰত যে ভৰসা কৰি সেই 1 লাখ টকাটো ইনভেষ্ট কৰি মোক যে প্ৰজেক্টটো দিছে মানে সেয়া মোৰ ভগৱানৰ নিচিনা মই পূজো আৰু সেইকাৰণে প্ৰত্যেকগৰাকী ছিংগাৰ প্ৰত্যেকগৰাকী প্ৰডিউচাৰ মোৰ মানে নিজৰ পিতৃ মাতৃৰ দৰে গম পাইছানে এইটো বহুত ডাঙৰ কথা দিয়াচোন